Guys, good morning. কি খবৰ আপোনালোকৰ? মোৰ ভালে। আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পাব আপোনালোকে। মই দিনটো কি কৰোঁ তাকে অকণমান দেখাম আপোনালোকক। আৰু কলেজা শুই আছে আৰু এতিয়া মই গা পা ধুই ৰেডি হ'লোঁ দোকান যাবৰ কাৰণে। আৰু এতিয়া মই চাকি দি লওঁ। আৰু তাৰপিছতে বহুতখিনি বেলা হৈ গ'ল আৰু এতিয়ালৈকে চাহ পানী খোৱা নাই। আৰু এতিয়া মই খোলাখত দি লওঁ, তাৰপিছতে আপোনাৰ দেখাই আছোঁ দিনটো মই কি কৰোঁ কি নকৰোঁ চাই দেখিব দে গাইছ। আমাৰ ছোৱালী শাৰী পালা, শাৰী পোৱাৰ পিছত এয়া পুতলাৰ লগত এনেকৈ আৰু চাই আছে আৰু তাই। হাই ধুনু, ধুনু হাই ক, হাই 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 দিয়া, হাই হাই। আজি বতৰটো এনেকুৱা হৈ আছে, বহুত ডাৱৰীয়া, বৰষুণ দিব চাগে। আৰু আজি হেপী হলি সকলোকে। আজি বতৰটো বহুত ঠাণ্ডা, বতাহ মাৰি আছে বহুত। আৰু এতিয়া মই ছাদৰ ওপৰত যাম, তাত গৈ মই কাপোৰখিনি মেলি দি থৈ আহোঁ। চাই থাকিব দেই গাইছ। আৰু ছাদৰ ওপৰত যাই আছোঁ এক বাল্টিং কাপোৰ লৈ। গাইছ, মই ছাদৰ ওপৰত জলকীয়া খেতি কৰিছোঁ। এয়া হৈছে আৰু অলপ চলপ ডাঙৰ হৈ যাই আছে। এয়া আৰু আমাৰ তলৰখিনি বহুত ঠাণ্ডা আজি। এনেকৈ কৰিছোঁ আৰু অকণমান। এতিয়া বহুত বতাহ বলি আছে আৰু মই কাপোৰখিনি মেলি দি লওঁ, তাৰপিছত চাই থাকিব। এই আমাৰ ঘৰত বহুত খৰি আছে, কাৰোবাক যদি লাগে কণ্টেক্ট কৰিবা মোক, বা খৰি হয়। এয়া বহুতখিনি আছে, যদি লাগে আপোনালোকে জনাব। আৰু এতিয়া মই শলাখত দি ল'লোঁ। এয়া আমাৰ ঘৰৰ ভিতৰতে শলা দিছোঁ, যিহেতু মন্দিৰটো বনোৱা নাই সেইকাৰণে ভিতৰতে দি আছোঁ আৰু এনেকৈ। এতিয়া মই দোকান আহি পালোঁ। আমি দুইজনীয়ে এনেকৈ থিয় হৈ আছোঁ আৰু দোকানত। আৰু দোকানখন চালু কৰিলোঁ। কলিজা হাই দিয়া, হাই হাই। কি ধুনীয়াকৈ চাই আছে তাইতো বুজিয়ে পোৱা নাই একো কি চলি আছে এইবোৰ বুলি। ডাঙৰ হ'লে গম পাব আৰু তাই মোক লৈ আছোঁ। এয়া এনেকৈ দোকানত আছোঁ আৰু এতিয়া। গাইছ, আমাৰ অৱস্থা বেয়া কৰিলে, গোটেই ফাকুৱাৰ ৰং সানি কেনে অৱস্থা নাইকিয়া কৰিলে। আমাৰ কলিজাকো সানি দিছে আৰু ফুটা এটা। আৰু মোৰ ফেচবুকত যিহেতু মোৰ বহুতকেইটা ফেন্স হৈছে, আৰু মোৰ ফ'ল'ছ কৰি দিব আপোনালোকে। বিকি বটিয়া বুলি আছে গাইছ, আপোনালোকে ফ'ল'ছ কৰি দিব নাপাহৰিব। আপোনালোকে চাব মোৰ ভিডিঅ'বোৰ আৰু কেনে পাই জনাব, কমেণ্ট কৰিব, মোৰ ভাল লাগিব আৰু চাই শিকিব মোৰ ভিডিঅ'টো। হাই বস্তি এয়া মুখৰ ভিতৰতে গাই আছে ইয়াতে। এয়া এনেকুৱা চাদৰ আহিছে
কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই গাইজ। নতুনকৈ আনিছোঁ এই চাদৰ এইখন, ধুনীয়া ধুনীয়া কালাৰ আছে আৰু বহুত কেইখন আছিলে বেচা গ'ল। যদি লাগে আপোনালোকে মোক জনাব। এনেকৈ আৰু এয়া আমাৰ ৰাস্তাটো। এইখন হৈছে আমাৰ হস্পিটেল, অলপ ভিতৰৰ ফালে আছে আৰু এইটো ঘৰদি দেখা নাপায়, অকণমান সেদিকি গ'লে দেখা পাব। এয়া এনেকৈ হলি খেলিব যাই আছে। এয়া হাই ক মনজিত, ক'ত যাবি? ফাকুৱা খেলি আছে ল'ৰা ছোৱালীবিলাকে। আমিতো যাব নোৱাৰিমেই, এতিয়াও দোকানত আছোঁ। এয়া যদি ভাল লাগিলে আপোনালোকে জনাব দেই গাইজ। মোৰ ভিডিঅ'টো চাই লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই গাইজ।